সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আমি বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজক আমি শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিজনীৰ যি ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মেলা, এইবাৰ আমি 134 সংখ্যক বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰা আমি বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটিৰ আবেদন মৰ্মে আমি 14 দিনীয়া কাৰ্যসূচীৰে অহা 6 অক্টোবৰ অৰ্থাৎ অহাকালিৰ পৰা 19 অক্টোবৰলৈ আমি এই পূজাৰী মেলা অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি হাতত লোৱা হৈছে। আৰু ইয়াৰ বাবে এই মেলাখন সুশৃংখলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটি, আমাৰ বিজনী মহকুমা প্ৰশাসন, চিৰাং জিলা প্ৰশাসনৰ লগত যৌথভাৱে খুব সুন্দৰ এটি আলোচনাৰ মাজত যোৱাকালি ইতিমধ্যে হৈ গৈছে। আলোচনাৰ মাজত এই 14 দিনীয়া মেলাখন আমি পৰিচালনা কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি যৌথভাৱে সুন্দৰভাৱে পৰিচালনা কৰিম, যাতে আমাৰ ভক্তপ্ৰাণ ৰাইজ কোনো ধৰণৰ অসুবিধাত নপৰে। এইবেলি আমি অহাকালি যিটো নেকি আমাৰ 134 সংখ্যক পূজা আৰু মেলা উদ্বোধন হ'ব, উদ্বোধন কৰাৰ কাৰণে এইবাৰ আমি আমাৰ BTCৰ যিজন চিফ আজি শপত গ্ৰহণ কৰি আছে, আমাৰ শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ছাৰ, আমি তেখেতক ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। তেখেতে আহিম বুলি আমাক কথা দিছে। আমি আশা ৰাখিছোঁ অহাকালি সন্ধিয়া 7 বজাত আমি হাগ্ৰামা মহিলাৰীৰ দ্বাৰা আমাৰ যি ঐতিহাসিক পূজা আৰু মেলা বিজনেছ শ্ৰী লক্ষ্মী পূজাৰ এই মেলাখন তেওঁ উদ্বোধন কৰিব। আৰু এইবাৰ আমি আশা কৰিছোঁ যে বিগত বৰ্ষবোৰত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ মেলাত সোমোৱাৰ লগে লগে অৰ্থাৎ 10 বজাৰ লগে লগে মহকুমা প্ৰশাসন বা আমাৰ পুলিচ প্ৰশাসনে মেলাখন বন্ধ কৰি দিয়ে। এইবেলি আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটিৰ তৰফৰ পৰা তেখেতক সাক্ষাৎ কৰিছিলোঁ। আৰু সাক্ষাৎ কৰাত আমি এই কথাটো অৱগত কৰিছোঁ। অৱগত কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ চিৰাং জিলা প্ৰশাসনক ফোন যোগে জনাই দিয়ে যে বিজনেছ শ্ৰী লক্ষ্মী পূজাৰু মেলা এইটো এটা ঐতিহাসিক পূজাৰু মেলা, গতিকে ইয়াত যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হয়। গতিকে এই মেলাখন 12টা এটা যিমান দূৰ হয় আপোনালোকে সহযোগ কৰিব, মেলাখন চলিবলৈ দিব, এনেধৰণে জনাইছিলে। তথাপিও আমি বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটিয়ে আমি এটা কথা চিন্তা কৰিছোঁ যে মেলাখন খুব সুন্দৰভাৱে হওক, শেষৰ ফালে যাতে কোনো ধৰণৰ উদ্ভণ্ডালি নহয়, তাৰ কাৰণে ভক্তপ্ৰাণ ৰাইজ খুব সুন্দৰভাৱে মেলা উপভোগ কৰি যাতে ঘৰত ঘূৰি যাব পাৰে, তাৰ কাৰণে এটা চিন্তা কৰিছোঁ। কৰি আমি মহকুমা প্ৰশাসনৰ লগত যিখন সভা হৈছিল, সেই সভাতে পূজা কমিটি আমি 12 বজাৰ পিছত বন্ধ কৰাৰ কাৰণে এটা সিদ্ধান্ত দিয়া হৈছে। আৰু যোৱাকালি আমি চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ লগত এখন সভা হৈছে, সভাত আমি এই কথাখিনি জনাই দিছোঁ। 12 বজাৰ পিছত তেওঁলোকে আমাৰ দোকান পোহাৰ মেলাটো বন্ধ কৰি দিব। এইখিনি ভক্তপ্ৰাণ ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ জৰিয়তে আমি জনাইছোঁ যে যিসকল ভক্তপ্ৰাণ ৰাইজ বিজনীৰ এই ঐতিহাসিক পূজাৰ মেলাটো উপভোগ কৰাৰ কাৰণে আহিম বুলি ভাবি আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু 12 বজাৰ নিশা 12 বজাৰ ভিতৰত যাতে মেলাখন উপভোগ কৰি তেওঁলোকে খুব সুন্দৰভাৱে ঘৰত উভতি যাব পাৰে, তাৰ কাৰণে আমি সকলো ভক্তপ্ৰাণ ৰাইজক বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটি তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু ভক্তপ্ৰাণ ৰাইজৰ যিটো নেকি ট্ৰেন্সপৰ্টেশ্যন বা যাতায়াত বা পাৰ্কিঙৰ কাৰণে ইতিমধ্যে বহুকেইটা ঠাই আমি প্ৰশাসনৰ লগত ঠিক কৰিছোঁ। সেই পাৰ্কিংবিলাক তাত নাম দিয়া থাকিব, ফোন নাম্বাৰ দিয়া থাকিব। সেইমতে ভক্তপ্ৰাণ ৰাইজে পাৰ্কিং কৰি পেলাই মেলাৰ ভিতৰত সোমাই আকৌ তেওঁলোকে উভতি যাব পাৰিব। যদি কিবা অসুবিধা হয় পাৰ্কিঙৰ নাম টকেনত থাকিব আৰু মোবাইল নম্বৰ আমি দিবলৈ অনুৰোধ জনাম, যাতে কোনো ভক্তপ্ৰাণ ৰাইজ পাৰ্কিং কেতিয়াবা বিচাৰি নাপায়, মেলা সোমোৱাৰ পিছত তেওঁ ক'ত গাড়ীখন এৰি থৈ আছে বিচাৰি নাপায়। গতিকে এইখিনি এইবাৰ এই ব্যৱস্থাটো আমি কৰিছোঁ। আৰু বাকী সুন্দৰভাৱে যাতে মেলাখন পৰিচালনা কৰিব পাৰোঁ, তাৰ সকলো জনসাধাৰণক আমি বিজনেছ শ্ৰী লক্ষ্মী পূজা কমিটিয়ে আহ্বান জনাইছোঁ। ধন্যবাদ।